নমস্কাৰ জেৰমলে সকলোকে স্বাগতম আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি মই অন্য এটা ভিডিঅ' লৈ আহিছো বিভাজ্যতাৰ নিয়ম বিভাজ্যতাৰ নিয়মত প্ৰথমটো লৈছো যে 2 ৰে বিভাজ্য সংখ্যা 2 ৰে বিভাজ্য সংখ্যাৰ নিয়মবোৰ কেনেকুৱা যে যিবোৰ সংখ্যাৰ এককৰ স্থানত 0 2 4 6 আৰু 8 থাকে সেইবোৰ সংখ্যা 2 ৰে বিভাজ্য হয় মানে যিবোৰ সংখ্যা কি হয় এককৰ ঘৰ স্থানত মানে কি হ'ব এককৰ স্থানত 0 থাকিব লাগিব 2 বা 4 6 বা 8 যদি থাকে তেতিয়াহলে সেই সংখ্যাটো 2 ৰে বিভাজ্য হয় উদাহৰণটো চাওক 4970 লৈছো 2 ৰে বিভাজ্য হয় নহয় আমি চাম দৰিয়া ললো 2 2 4 9 মানিলো 9 টক 2 ৰে যাব 2 4 8 এক থাকিল 7 টো নামানিলো 17 2 8 16 এক থাকিল 10 2 5 10 সম্পূৰ্ণ হৰণ গৈছে সেইকাৰণে এটা 2 ৰে বিভাজ্য তাৰপিছত এটো লৈছো 4396 2 ৰে চাম 2 2 4 3 নামানিলো 2 1 2 এক থাকিল 9 মানিলো 19 2 9 18 এক থাকিল 6 2 8 16 এটো সম্পূৰ্ণ 2 ৰে হৰণ গৈছে কাৰণ আমি নিয়মটোত পাইছিলো যে এককৰ স্থানত 6 আছে আৰু এটোত 0 আছে যে 0 2 4 6 যদি আৰু 8 যদি থাকে তেতিয়াহলে কি হ'ব সেই সংখ্যাকেইটা 2 ৰে বিভাজ্য হয় এতিয়া লৈছো 3 ৰে বিভাজ্য সংখ্যা 3 ৰে বিভাজ্য সংখ্যাৰ নিয়ম কেনেকুৱা যে এটা সংখ্যাৰ অংককেইটাৰ যোগফলটো 3 ৰে বিভাজ্য হলে সংখ্যাটো 3 ৰে বিভাজ্য হ'ব মানে সংখ্যা এটা গোটেই অংককেইটা যোগ কৰিব লাগিব যোগ কৰি যদি 3 ৰে হৰণ যায় সেই সংখ্যাটো কি হ'ব যে 3 ৰে বিভাজ্য হ'ব যেনে 4932 এই সংখ্যাটো লৈছো যাক 4 + 9 + 3 + 2 9 4 13 13 3 16 16 2 18 18 18 টো 3 ৰে হৰণ যাব 18 ক 3 ৰে হৰণ কৰিলে 18 হৰণ 3 6 বাৰ যায় মানে 3 ৰে যদি হৰণ 18 টক যদি 3 ৰে হৰণ যায় তেতিয়াহলে গোটেই সংখ্যাটো যে 4932 গোটেই সংখ্যাটো কি হ'ব 3 ৰে হৰণ যাব এদিমে কৰি চালে গম পাম 4932 3 ৰে 3 1 3 1 9 3 4 18 1 3 3 4 12 1 2 3 4 12 এটো সম্পূৰ্ণ 3 ৰে হৰণ গৈছে নেক্সট লৈছো 4 ৰে বিভাজ্য সংখ্যা যে এটা সংখ্যাৰ একক আৰু দশকৰ অংক দুটাৰে গঠিত সংখ্যাটো 4 ৰে বিভাজ্য হলে গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব যদি সংখ্যা এটা লও সেই সংখ্যাটো একক আৰু দশকৰ অংক দুটা গঠিত যিটো সংখ্যা হ'ব সেই সংখ্যাটো যদি আমি 4 ৰে বিভাজ্য হয় তেতিয়ালে সেই গোটেই সংখ্যাটো কি হ'ব যে 4 ৰে বিভাজ্য হ'ব যেনে 3428 এই সংখ্যাটো লৈছো ইয়াত চাওক একক আৰু দশকৰ স্থানৰ সংখ্যাটো হৈছে 28 ইয়াৰ একক আৰু দশকৰ এককৰ স্থানত আছে 8 আৰু দশকৰ স্থানত আছে 2 দুইটা মিলি কি হ'ল 28 হ'ল সংখ্যাটো হৈছে 28 28 ক আমি 4 ৰে হৰণ কৰিব পাৰো 4 7 28 28 হৰণ 4 সমান 7 গতিকে কি হ'ব এই সংখ্যাটো যে 4 ৰে বিভাজ্য হ'ব আমি হৰণ কৰি চালে গম পাম যে 4 ৰে হৰণ কৰিলো 4 3 8 গুণ 4 8 গুণ 32 2 থাকিল 2 নামি আহিল 22 4 5 গুণ 20 2 থাকিল 8 নামি আহিল 28 4 7 গুণ 28 মানে এই সংখ্যাটো 4 ৰে বিভাজ্য হয় বুজি পালেনে যে একক আৰু দশকৰ স্থানৰ অংক দুটা যদি আমাক কি হ'ব 4 ৰে যদি হৰণ যায় তেতিয়াহলে বাকি সংখ্যাটো যিমানে ডাঙৰ নহওক কিয় গোটেই সংখ্যাটো 4 ৰে হৰণ যাব আৰু নেক্সট লৈছো যে 5 ৰে বিভাজ্য সংখ্যা যে যিবোৰ সংখ্যাৰ এককৰ স্থানৰ অংক 0 বা 5 এককৰ স্থানত 0 থাকিলেও হ'ব বা 5 থাকিলেও সেই সংখ্যাটো কি হ'ব সেইবোৰ সংখ্যা 5 ৰে বিভাজ্য হ'ব যেনে 3270 বা 7935
তেনেকুৱা সংখ্যাবোৰ কি হ'ব যে 5ৰে বিভাজ্য হ'ব। চাওক এতিয়া আমি 5ৰে হৰণ কৰি চাম। এইটো এককৰ স্থানত 0 আছে, 5ৰে 3ক নাযায়, 2 ল'ব লাগিব। 32ক 5ৰে 5 6 গুণ 30, 2 নামি আহিল 7, নামি আহিল 27 হ'ল, 5 5 গুণ 25, 2 নামি আহিল 27ৰ পৰা 25 গ'লে 2, 0 নামি আনিলোঁ 20 হ'ল, 5 4 গুণ 20। তো নেক্সটটো চাওক 5ৰে 5 গুণ 5, 2 29, 5 5 গুণ 25, 4, 3 নামি আহিল 43, 5 8 গুণ 40, 3 35, 5 7 গুণ 35। এইটো সম্পূৰ্ণ 5ৰে হৰণ গ'ল। আমাক কি কৈছিল যে এককৰ স্থানৰ অংকটো যদি 0 বা 5 হয়, এই সংখ্যাটো কি আছিল 5 আছিল, এইটো 5ৰে সম্পূৰ্ণ হৰণ গ'ল। আৰু এই সংখ্যাটোত আছিল 0, এই সংখ্যাটো কি হৈছে সম্পূৰ্ণ 5ৰে হৰণ গৈছে। এবাৰ লৈছোঁ 6ৰে বিভাজ্য সংখ্যা। যে 6ৰে বিভাজ্য সংখ্যা নিয়ম কেনেকুৱা, যে 6টোক আমি যদি ভাঙোঁ 2 পূৰণ 3, 2 3 গুণ 6, যে 2 আৰু 3 পৰস্পৰ মৌলিক। 2 আৰু 3 সংখ্যা দুটা কি হৈছে পৰস্পৰ মৌলিক সংখ্যা। এতিয়া কথা হ'ল যে কোনো এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হ'লে সংখ্যাটো 6ৰে বিভাজ্য হ'ব। যদি কোনো এটা সংখ্যা 2 আৰু 3 দুইটা সংখ্যাৰে যদি বিভাজ্য হয়, সেই সংখ্যাটো কি হ'ব 6ৰেও বিভাজ্য হ'ব। যেনে আমি উদাহৰণ লৈছোঁ এইটো 3 5 7 1 2। এতিয়া আমি 2ৰে বিভাজ্য নিয়মত আমি কি পাইছিলোঁ, যদি এককৰ ঘৰত কি হয় 0 2 4 6 আৰু 8 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। এতিয়া চাওক এই সংখ্যাটোৰ এককৰ স্থানত কিমান আছে 2 আছে, সেইকাৰণে কি হ'ব এককৰ স্থানত 2 থকাৰ কাৰণে কি হ'ব সংখ্যাটো 2ৰে বিভাজ্য হ'ব। যে 3 5 7 1 2 হৰণ 2, এইটো বিভাজ্য হ'ব। তাৰপিছত 3ৰ বিভাজ্য নিয়মটো কি হ'ব, 3ৰ বিভাজ্য নিয়মটো হৈছে 3 + 5 + 7 + 1 + 2। 5 3 8, 8 7 15, 16 17 18 সমান 18। 18টো কি হ'ব 18 হৰণ 3, 3 6 গুণ 18, 18ক 3ৰে হৰণ যায়, সেইকাৰণে কি হ'ব 3 6 গুণ 18। এইটো কি হ'ব গোটেই সংখ্যাটো যে 3 5 7 1 2 6ৰে বিভাজ্য হ'ব। কৰি চালে গম পাম। 6 5 গুণ 30, 5 নামিল 7 নামানিলোঁ 57 হ'ল, 6 9 গুণ 54, 3 থাকিল 1 নামি আহিল 31, 6 5 গুণ 30, 1 থাকিল 2 নামানিলোঁ 6 2 গুণ 12। এইটো সম্পূৰ্ণ হৰণ গৈছে। এনেকৈ এই সংখ্যাটো কি হৈছে 6ৰে বিভাজ্য সংখ্যা। এতিয়া আমি নিয়মটো ভালদৰে মনত ৰাখিব লাগিব যে যিবোৰ সংখ্যা কি হয় 2 আৰু 3 পৰস্পৰ 2 আৰু 3 মানে উভয়ৰে হৰণ যায়, তেনেকুৱা সংখ্যাবোৰ 6ৰেও হৰণ যাব।